খালি কিবা হলে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম আজি মোৰ লগত আছে জ্যোতিৰ্ময় আৰু আজি আমি কৰিবলৈ গৈ আছো কোৰিয়ান নুডলছ স্পাইসি নুডলছ চেলেঞ্জ কৰিবলৈ গৈ আছো আমি আৰু আজি আমাৰ কেমেৰাৰ পিছফালে আছে ৰুমি মজুমদাৰ মই হাতখন অলপ তেৰি বেয়া কৰি দিলো ভিডিঅ'টো হাতখন অলপ দেখাই দাও বুলি আৰু আমি বহুত দিন ভিডিঅ' দিয়া নাছিলো মানে এই আৰু এলেহুৱা মানুহ ময়ূৰী বহুত বেছি এলেহুৱা হয় আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই তো এতিয়া ময়ূৰী ভগাব এতিয়া মই অলপ ভগাই লওঁ আৰু কেনেকৈ খাব লাগে মই নিয়মটো কৈ দিছোঁ এইখিনি তই হেৰি কৰিব পাৰিবি এই খোৱাৰ আগতে অলপ খাই ল মাজত খাব নোৱাৰা মানে মাজত যদি খা তই আউট আৰু সেই ঘৰ পিছত খাব পাৰিবি হ'ব তো সেয়ে আৰু ইটো মাজত থৈছে দেখা পাইছে না ভালকে মাজত চাইডত থ কেনেকৈ গোন্ধ মই গোন্ধ নাপাওঁ মানে কেনেকৈ গোন্ধ মই চাওঁ গোন্ধটো অলপ কৈ দিয়ে পুৰা একদম এই বহুত জ্বলা হ'লে যেনেকুৱা হেৰি হয় সেইটো গোন্ধ পুৰা একদম মজা ষ্টাৰ্ট কৰা 3 2 1 গো কথা নকবি গৰম লাগি গৈছে মোৰ ফেন দিম নেকি কেনে বাবু লাইলে খা মা হাগা হ'ব আজি বহুত জ্বলা ধৰি নাখবি দে একদম জ্বলা হ'লে নাখবি লাইলে খা বহুত জ্বলা না একজুম কৰ মই কান্দি ললো এইটো খাব পাৰে নেকি এইটো খাব খালি পাৰিবি বেছি জ্বলা লাগিব নিজে কৈ দিছা নৰাতৰি বাদ দি বাদ দি যা কাণ চান ধৰি আছে পুৰা চকু পানী গম পাইছি না কেমেৰা বাবু খাবা নৰাতৰি বাদ দি ঘামি গেছি পুৰা একদম বেয়া অৱস্থা বেয়া চুট লাল পুৰা লিপষ্টিক লোৱা নাছিল দেই খা হেৰি খা পানী খাবি নেকি খামচা কেনেকুৱা জ্বলা হা বহুত জ্বলা না কান্দি লৈছে দেখা পাইছি না কেমেৰাত হা একো জ্বলা অলপ খাইছা না নাখাওঁ মই তহঁতৰ অৱস্থা দেখা পাই পেলাই আৰু মই এনেও বহুত জ্বলা নাখাওঁ ইটোৰ পৰা অলপ খাইছা তই গম পাবি না অলপমান খাইছা ইমান খাব নালাগে অলপমান খাইছা সেইখিনি খাইছা সেইখিনি একডাল খাইছাম মই নৰা নাখাবা নাখাওঁ নেকি মই হাঁচা যদি কওঁ বাবু একদম খালি কি হ'ব
বেপাৰ লগতে গম পাই গৈছোঁ মই টেষ্টি আছে কিন্তু সোৱাদ আছে য়াম কিন্তু বহুত জ্বলা অলপ মিঠা মিঠা আছে মিঠা মিঠা আছে কেনে 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 আছে হ'লে মৰটো খাই যাওঁ খাব নোৱাৰা যদি বাদ দি হ'ব না পাৰিবি না পাৰিম মই হাগাব পেট বেয়া হ'ব কিন্তু খাই সোৱাদ আছে কিন্তু মই একদম খাই পেলাই কৈছোঁ আৰু সেই খাই আছোঁ অৰিঅ' চৰিঅ' খাব খাম একটো গাখীৰ যদি পৰে মুখত কি ভাল লাগে গাখীৰত ঠাণ্ডা মাৰি আছে এইকেইটা মইতো গাখীৰ গৰম হ'ব দিয়া নাই আৰু দিয়ে খানে কিবা হ'লে বাবু মই খাবি সি কেনেকৈ খাই আছে পুৰা হাললি না সি হাৰিল তাই হাৰিল বাবু নাখাবি আৰু নাখাবি আৰু পুৰা হোৱাটছআপ পুৰা লিপষ্টিক লতাই হৈ গৈছে তুমি খুলি দেখা তুমি খুলি দি মই খাওঁ হাৰি গেলি সেইখিনি খাই কম মুখৰখিনি খাই প্ৰায় লগত নাখাবি হ'ব বাবু নাখাবি এখনো নাখাবি আৰু গাখীৰ খাই দি গাখীৰ আগতে গাখীৰ খা বাবু নাখাবি আৰু প্লেট দিয়া নকওঁ চকুৰখন আনিবি তো ময়ূৰী হাৰিল আৰু জ্যোতিৰ্ময় জিকিল গাখীৰ খালে কমি যায় অলপ মুখত লৈ থাক গাখীৰটো বাবু মুখত লৈ থাক গাখীৰটো একদম খালি মজা ভাল লাগছে কালার ভালো লাগে পেটে কি বাজে পেট গরম পুরা কেক খাই দি মিঠা কেক কষ্ট বহুত কষ্ট হয় এই কি কই পানী খুঁজে থোৱা আছে কাৰ বেছি চেঞ্জ হৈছে তই বেছি খাইছা মই খাওঁ আৰু লাগতা ই পুৰা কৈ আছিল একো জানা নাই কি জানা মই এইটো অৰিঅ' পানী কাণ ফুটুৱে বহিছে এক পেকেট দি হলো দুইবাৰ খাওঁতে একবাৰ খাওঁতে পুৰা একদম মুখটো পুৰা লাগি গৈছে গলত দুইবাৰ খাওঁতে পুৰা গৰম একদম পানীৰে একদম জলো চিপছটো কেনেকুৱা বাৰু জলো চিপছটো এটা অলপ অলপ কমিল গাখীৰটো খাৰ পিছতহে কমছে এই খাৰ পিছতো ভাল লাগে নাই কিন্তু গাখীৰেদি নকওঁ প্লেট দিয়া নকওঁ নদিয়াৰ ভাব মই এনে তাইক খাবা দি কি বেছিকৈ খাইছে মই বেছিকৈ কমকৈ খাইছোঁ খাইছোঁ হ'লেও বহুত বহুত মানে কিবা হৈ যায় একদম মই তিনডাল খাতে মোৰ অৱস্থা নাই খাচোন গম পাবি এক চামুচ খা ভালকৈ তই নাই খাইছোঁ মই তিনডাল খাতে মই পাই আহিছোঁ তিনডাল খাতে হয় অৱস্থা তাইক ববা ৰাখিছোঁ মোৰ পুৰা পানীৰে কিবা একদম কিবা ধোৱা টাইপ ওলাই একদম মানে গম নাপাইছোঁ নেকি সেইটো কিবা একদম ওলাই অহা টাইপ লাগি থাকে এতিয়াহে অলপ অলপ ভালকৈ আৰু একদম পেট বেয়া হৈ যাব পাৰে আমাৰ হৈ যাব পাৰে ন হ'বই দেখো কি ভিডিঅ' কবি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব খাই কেনেকুৱা লাগিল কম খাইতো বহুত জলকীয়া বস্তুটো মুখত দিয়াৰ লগে লগে। অলপ মিঠা টাইপৰ টেষ্ট আছে টেষ্টি অলপ- বহুত অলপ- টেষ্টি অলপ মিঠাটো আহে সোৱাদটো আছে মই নিজে খাই পাইছোঁ ন সোৱাদটো আছে কিন্তু
বেছি খাব নোৱাৰি 1 পেকেট হ'লে আমি 3 জনৰ মাজত ঠিক হ'ল হয় নহয় নহয় মানে তই 2 পেকেট দিছা না তেতিয়া যদি মছলাটো কম দিব লাগিব মানে জ্বালাটো কম কৰিব লাগিলে সেনে নহয় মানে একদম ৰঙা যদি পেকেটটো আছে ন সেইটো কমকে দিব লাগিব তো ফাইনালি চ্যালেঞ্জ খতম হ'ল আৰু দেৰো জানলাও দিছি দেৰো জ্বালাও দিছি বোলে এয়া হয় দেখছি ৰাতে এখানে ফোকাস হোৱা নাই হৈছে ওপৰত এটা এই দুটা জ্বলা আছে এইখিনি আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো